নমস্কাৰ। আজি একচুৱেলি মোৰ এটা অপিনিয়ন দিবৰ কাৰণে মই এই ভিডিঅ'টো শ্বুট কৰিলোঁ। কিবা মানে এইটো পপুলাৰিটি বা চেলিব্ৰিটিৰ কাৰণে এইটো বনোৱা নাই একচুৱেলি, ঠিক আছে। চ' এটা কথা ক'ব বিচাৰিছোঁ যে নয়ন দিলিম দাই এখন মুভি বনাইছে, যিখন বন্ধু মুভিখন। একচুৱেলি বন্ধু মুভিখন বনাইছে, ইমান এখন ভাল মুভি। তো একচুৱেলি মই চোৱা নাই মুভিখন। বহুতে কৈ আছে যে মুভিখন মানে এটা কণ্ট্ৰভাৰ্চি চলি আছে যে মুভিখন ভাল হোৱা নাই। আজি 2-3 দিন হৈছে ৰিলিজ হোৱা। চ' ভাল হোৱা নাই বুলি কোৱাৰ লগে লগে মানে মোৰ এটা মনত জাগি উঠিলে যে অসমৰ এজন ভূমিপুত্ৰ হৈ মেলি যে নয়ন দিলিমে ইমান এখন ভাল মুভি বনাইছে, বন্ধু মুভিখন শুনিলে নামটো ভাল লাগে কিবা এটা। চ' মই চোৱা নাই, একচুৱেলি মই থাকোঁ কলকাতাত। চ' এই ভিডিঅ'টোৰ জৰিয়তে ক'ব বিচাৰোঁ যে ইমানখিনি কণ্ট্ৰভাৰ্চি হৈ আছে 2-3 দিন হোৱাৰ পাছতে, যে চাগে মোৰ বাহিৰে অসমৰ বহুত মানুহে চাই আছে যে বন্ধু মুভিখন আপোনাৰ মানে যি মানে গোটেই অসমতে এটা ৰিভলিউশ্যন সৃষ্টি কৰিছে, য'ত নেকি নয়ন দিলিম দা আৰু মানে তেওঁৰ যিখিনি মানে মুভিখন বনাইছে, যিবিলাক এক্টৰ লগত আছে, এক্ট্ৰেছবিলাক, তো গোটেইখিনিয়ে গোটেই অসমতে মানে গৈ পেলাই প্ৰচাৰ চলাইছে যে অসমীয়া মুভিখন নয়ন দিলিম দাৰ চাবৰ কাৰণে। চ' এতিয়া দেখিব পৰা মতে ইয়াৰ পাছত মানে এতিয়া বহুতে ইউটিউবাৰ কণ্ট্ৰভাৰ্চি কৰি আছে, যে কমেণ্ট পাছ কৰি আছে যে মুভিখন ভাল হোৱা নাই, নয়ন দিলিম দাই এক্টিং কৰিব পৰা নাই। চ' সেইবিলাক শুনি একচুৱেলি মই এজন অসমীয়া ল'ৰা হিচাপে মোৰ মানে বেয়া লাগিছে শুনি। চ' মই আপোনালোকৰ আগত এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ যে অসমীয়া মুভিখন চাইছে যে নয়ন দিলিম দাই আগতে যেনেকৈ জোনবাই মানে যিটো VCD বনাইছিলে, তো সেইটো টাইমত ইমান ধুনীয়াকৈ নয়ন দিলিম দাই এক্টিং কৰিছিলে। এতিয়া লকডাউনৰ পাছত তেওঁ হয়তো বহুতখিনি সময় এটা ডিফাৰেঞ্চ আহি যায় মানুহৰ। তো সময় ডিফাৰেঞ্চৰ লগে লগে তেওঁ এক্টিং জগতৰ পৰা অকণমান আঁতৰি যোৱা নিচিনা লাগিছিলে আমাৰ হয়তো। চ' এতিয়া ইমান দিনৰ মূৰত এটা কষ্ট কৰি পেলাই তেওঁ যে বন্ধু মুভিখন আমাৰ মাজলৈ আনি দিছে, আৰু লগতে ক'ব বিচাৰোঁ জুবিন দাই এতিয়া ধৰক মিছন চাইনা বা তেনেকুৱা ধৰণৰ বহুত আৰু মুভি বনাই আছে, যে এতিয়া হওক মুভিখন যতীন বৰাদেৱৰ বনাই আছিলে চিনেমা ৰত্নাকৰ। তো সকলোৱে চাগে চাইছে। ইমান তেনেকুৱা হলিউড বলিউডৰ নিচিনা চিনেমা হয়তো অসমৰ ইণ্ডাষ্ট্ৰিত আজিলৈকে বনাব পৰা নাই, কিন্তু হ'লেও মানে অসমৰ মানুহে ছাপোৰ্ট কৰি যোৱাটো মই বিচাৰোঁ। আৰু আমি সকলোৱে বিচাৰিব লাগে যে এটা ৰিভলিউশ্যন আনি দিছে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোত। চ' মই এইটোৱে ক'ব বিচাৰোঁ যে ফিল্ম ইণ্ডাষ্ট্ৰিটোত যেনেকৈ ৰিভলিউশ্যন আনিছে সকলোৱে যাতে ছাপোৰ্ট কৰে। যেনেকৈ আজি নয়ন দিলিম দাই বনাইছে মুভিখন, সেই মুভিখন সকলোৱে চাইছে, মইতো চোৱা নাই। হ'লেও মানে অসমৰ ল'ৰা হিচাপে নয়ন দিলিম আমাৰ এই অসমৰে মাজৰ ককাই ভাইৰ মাজৰ এজন, নহয় জানো? চ' সকলোৱে ছাপোৰ্ট কৰিব লাগে। ভাল হোৱা নাই, তেওঁ ট্ৰাই কৰিছে, যদি ভাল হোৱা নাই আপোনালোকে চাই মেলি, তো তেওঁক ছাপোৰ্ট কৰিব লাগে। যে ইউটিউবাৰবিলাকে কমেণ্ট পাছ কৰি আছে যে ভাল হোৱা নাই মুভিখন, তো 2-3 দিন হৈছে তেওঁ ইমানখিনি টকা পইচা খৰচ কৰি পেলাই এখন মুভি বনাইছে, যিহেতু সেই মুভিখনৰ যিখিনি টকা উৎপাদন কৰিব লাগে তেওঁ আৰু নেক্সট মুভি বনাবৰ কাৰণে, তো মানুহবিলাকেতো মন ডাউন কৰিতো নাযাব চাবৰ কাৰণে, ৰাইট? তো সেইটো কাৰণে মই এটাই অনুৰোধ কৰোঁ যে হয়, বনাই আছে যেনেকৈ মুভি আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিত যেনেকৈ ৰিভলিউশ্যন আনিছে, এনেকুৱা ৰিভলিউশ্যনটো আৰু আগবাঢ়ি যাওক, সেইটোৱে মানুহে মানে ছাপোৰ্ট কৰিব লাগে। চ' এতিয়া দেখিব পৰা মতেতো তেনেকুৱা ছাপোৰ্ট মানে যি হ'ল, একচুৱেলি মানে কণ্ট্ৰভাৰ্চিবিলাক চলে, কিছুমান ইউটিউবাৰ আছে বা তেনেকুৱাবিলাক ছ'চিয়েল মিডিয়াৰ যোগেদি মানে বেছি ভাইৰেল কৰি দিয়ে একচুৱেলি। তো একচুৱেলি ভাইৰেল ইমান এনেকুৱাকৈ কৰিব নালাগে, যদি ভাল হয় সেইটো কৰিব লাগে। এইটো মোৰ অপিনিয়নৰ ফালৰ পৰা ক'লোঁ আজি। চ' মানে হলিউড বলিউডৰ নিচিনা নহয় যে অসমীয়াৰ মানে ইমান গ্ৰ'থ হ'ব পৰা নাই, হ'লেও মানে অসমীয়া মুভি জগতৰ যিটো নয়ন দিলিমে আজি বন্ধু ফিল্মখন আহিছে, তো এইবিলাক ছাপোৰ্ট কৰিব লাগে। আৰু মুভি আহিব, তেতিয়া আপোনালোকে ছাপোৰ্ট কৰিলে মানে এজন অভিনেতা যেতিয়া বা এখন মুভি বনাব, যেতিয়া ছাপোৰ্ট পাব মানুহ এজনে, তেতিয়া আৰু এখন মুভি বনাবৰ কাৰণে তেওঁ উৎসাহ পাব, অসম ৰাইজৰ পৰা আশীৰ্বাদ পাব। যদি আপোনালোকে নিজে আশীৰ্বাদ নিদিয়ে বা আপোনালোকে তেনেকুৱা ছাপোৰ্ট নকৰে অসমৰ মানুহে অসমৰ এজন অভিনেতাক, তো তেতিয়াতো নিশ্চয় মনত বেয়া লাগিব, নহয় জানো? মোৰ ফালৰ পৰা সেইটো অপিনিয়নত ক'লোঁ। বাকী আপোনালোকে চিন্তাধাৰা কৰি চাব যে অসমখনত মানে যিটো ৰিভলিউশ্যন আনিছে, এই ৰিভলিউশ্যনটো সদায় যাতে বৰ্তি হৈ থাকে, মানে আৰু আগুৱাই যাওক আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো। যেনেকৈ আগতে এতিয়া হয়তো যিমানখিনি ছ'চিয়েল মিডিয়াৰ যোগেদি মানে প্ৰচাৰ চলাইছে বা নিজেও গৈ প্ৰচাৰ চলাইছে, তো তেনেকুৱাবিলাক মানে আৰু আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। চ' মোৰ ফালৰ পৰা এইটো অপিনিয়ন থাকিলে, মই ক'লোঁ যিখিনি খোলাখুলিকৈ মোৰ মনৰ পৰা। মই চাব যোৱা নাই মুভিখন, হয়তো কলকাতাত মানে ৰিলিজ দিয়া হ'লে মই মুভিখন নিশ্চয় চালোঁ হয়। তো এতিয়া কলকাতাৰ পৰা যাবৰ কাৰণে অলপ অসুবিধা হয়, তো সেইটো কাৰণে যাব পৰা নাই। নিশ্চয় মই মুভিখন চাম। তো মোৰ ফালৰ পৰা সেইটোৱে ক'লোঁ যে এইবিলাক কণ্ট্ৰভাৰ্চি যাতে কৰিব নালাগে। আৰু মানে 2-3 দিন হৈছে একচুৱেলি, তো 2-3 দিনৰ পাছতে এদিন মুভিখন চাই পেলাই তাৰ নেক্সট ডে যদি আমি তাৰ মানে বেয়া কমেণ্টবিলাক কৰোঁ, তো সেইটো কেতিয়াও মানে একচুৱেলি মানে এইটো
আমি একচেপ্টেবল নহয় একচুৱেলি ঠিক আছে তো সকলোৱে এইটো ছাপোৰ্ট কৰিব লাগে একচুৱেলি তো সেইবিলাক কমেণ্ট পাছ কেতিয়াও নকৰিব অসমৰে এজন আমাৰ দাদা হয় নয়ন নিলিম দা ঠিক আছে একচুৱেলি মোৰ ঘৰ নাহৰকটীয়া চাচনিতে হয় নয়ন নিলিম দা য'ৰ পৰা বিলংছ কৰিছে মই তাৰে হয় এজন ল'ৰা চ' আগতেও নয়ন নিলিম দাক তেনেকৈ ফেচ টু ফেচ লগ নাপালোঁ লগ পাইছোঁ ওচৰৰ পৰা বহুত মানুহজন ভাল লাগে চ' নয়ন নিলিম দাই আজি বন্ধু মুভিখন এতিয়া জাষ্ট মানে ৰিলিজ কৰিলে যিটো মানে ৰিভলিউশ্যন মানুহে চাইছে ফিল্ম ইণ্ডাষ্ট্ৰীত তো মোৰো ভাল লাগিছে অসমৰ মানে এখন অসমত এটা ৰিভলিউশ্যন আহি গৈছে ফিল্ম ইণ্ডাষ্ট্ৰীত চ' মানে তাৰ পাছত মানে যিবিলাকে একচুৱেলি চাব যোৱা নাই সময় সুবিধা পোৱা নাই যেতিয়া কমেণ্টবিলাক পাই আছে যে কমেণ্টবিলাক পোৱাৰ পাছত মানুহৰ এটা মনটো ডাউন লাগি যায় ন এই মুভিখন চাই ভাল নালাগিব চ' তেনেকুৱা হ'ব নালাগে একচুৱেলি তো মোৰ ফালৰ পৰা এইটোৱে অপিনিয়ন লাষ্ট মমেণ্টলৈকে সকলোৱে মুভিখন চাবলৈ আহক যিকোনো মুভি অসমীয়া মুভি জগতখন আৰু আগুৱাই লৈ যাওক তাৰে মানে মোৰ ফালৰ পৰা এটা অপিনিয়ন ময়ো মানে কালচাৰেল যিটো মানে হয় গান হওক বা তেনেকুৱা মুভি হওক মোৰ বহুত ভাল লাগে চ' মই এইটোৱে মোৰ ফালৰ পৰা ক'লোঁ তো আপোনালোকে সদায় ছাপোৰ্ট কৰিব যিমানবিলাক মানে অসমৰ এক্টৰ্ছ আছে বা আৰু মুভি আহি আছে আপকামিং মুভি তো সকলোৱে চাব এনজয় কৰিব ময়ো সময় সুবিধা পালে মই নিশ্চয় যাম চাবৰ কাৰণে তো এইখিনিয়ে মোৰ ফালৰ পৰা ক'ব লগা আছিলে কিবা চেলিব্ৰিটিৰ কাৰণে বা মই পপুলাৰিটিৰ কাৰণে এইটো ভিডিঅ'টো বনোৱা মোৰ এটা অপিনিয়ন আছিলে যে এইবিলাক কমেণ্ট পাই আছোঁ ছ'চিয়েল মিডিয়াত তো সেইটো কাৰণে বেয়া লগাৰ কাৰণে এইটো ভিডিঅ'টো শ্বুট কৰিলোঁ তো আপোনালোকে কমেণ্ট কৰি জনাব যদি বেয়া লাগিছে মই যিখিনি ভাষ্য দিলোঁ মোৰ ফালৰ পৰা ভাল লাগিছে বেয়া লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব ঠিক আছে তো সিমানেই ক'লোঁ মই আজিৰ পৰা তো সকলোৱে ভালে থাকক কুশলে থাকক জয় আই অসম থেংক ইউ